হাই ফ্ৰেণ্ডছ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক আমাৰ চাৰিওফালৰ কি আছে আৰু আমাৰ ঘৰখন দেখাম। তো আপোনালোকে চাই থাকক আমাৰ কি আছে। ৰাস্তাত আছোঁ, এইটো আহত গছ চাওক, এইটো ফালে অমিতা গছ আৰু এইটো আমাৰ মন্দিৰ। ইয়াতে এটা ফুল গছ আছে, ভালকৈ দেখা নাপায়, মানে অলপ ৰ'দৰ পোহৰ পৰি আছে যে সেইকাৰণে। আৰু এইটো এটা নৰসিংহ গছ, গছটো কি মৰম লাগে চাওকচোন। মাছ চলি যায় আৰু ইয়াৰ পৰা খাব পাৰি, বেলেগৰ ঘৰত যাবৰ দৰকাৰ নাই, কি মজা লাগে। আৰু এইটো এটা ফুল গছ, কাঠণ্টা ফুল। ৰাতিপুৱা বহুত ফুল পূজা দিয়াৰ কাৰণে এতিয়া অলপ কমি গৈছে। আৰু এইটো হ'ল আমাৰ মন্দিৰটো চাওক। আৰু এইফালে আহতা গছ আছে, মন্দিৰটোৰ লগত ডাঙৰ হৈছে মস্ত। 1 বছৰ নে 1.5 বছৰ হওঁতে বহুত ডাঙৰ হৈ গ'ল। মন্দিৰৰ কাষতে পেলাই 9 বাজি ফুলবিলাক যে পায়, তাত এইবিলাক লগাই দিছোঁ। ৰাতিপুৱা ইমান ভাল লাগে জেগাখিনি চাই, আৰু মানে পূৰা ফুলি থাকে আৰু ফুলো। কাঠণ্টা ফুল আছে, ওপৰত মানি প্লেন বগাই গৈছে। আৰু এটা ফুল গছ, কি ফুল মানে কি ফুল এইটো নাজানো। এতিয়া ফুলছিল, মানে ফুল শুকাই গৈছে, ফুলা নাই। জবা ফুল গছ বহুত লাগে, কিন্তু ঠানাবিলাক কাটি দিছে। আৰু এইফালে এই লাও গছবিলাকে পূৰা বগাই গৈছে। আৰু এইটো লাও গছ চাওক, কিমান বগাই গৈছে, চাৰিওফালে গৈছে। আমাৰ গেছ নোহোৱা হ'লে কেতিয়াবা আমি খৰিত বনাওঁ, তাতে বনাওঁ কেতিয়াবা। ভাল লাগে, বেছি খৰি থাকিলে ঠাণ্ডাৰ দিনতো পানী গৰম কৰা যায়, বেছি বনাওঁ। ঘৰটো চাওক, এইফালে পাৰৰ বাঁহবিলাক সজাই দিছে। চাৰিওফালে আমাৰ বহুত পাৰ আছে, কিন্তু এই চাওক পাৰৰে বাঁহ, মানে অলপ ৰ'দ পৰিছে সেইকাৰণে ভালকৈ উঠা মানে ভাঙা নাই, স্পষ্ট হোৱা নাই। আৰু এইফালে আৰু এটা ঘৰ বনাই আছে, এইফালে ঘৰটো শেষ হোৱা নাই আৰু অলপমান বাকী আছে। আৰু ছাগলীটো গা খুজি আছে চাওক, আৰু এইজনী চাওক, এইটো চানাটো লৈ যাই আছে। মই ধৰিব খোজাতে সিফালে গুচি গ'ল। থাকে আৰু মানে এই পাৰৰ বাঁহবিলাকে, পাৰ থাকে, বহুত পাৰ আছে, বাক্সই চাওক। এই ওপৰতে পাৰ বহি আছে, ইফালেও আছে চাওক। মানে এই ৰ'দ পৰিছে ন, সেইকাৰণে ভালকৈ দেখা নাপায় পূৰা। আৰু আমাৰ বিচনা, আমাৰ হেলমেটটো ইয়াতে থৈ দিছোঁ। ইয়াতে বক্স, ইয়াতে ৰাধা কৃষ্ণৰ ফটো আছে, এতিয়াও আছে। হনুমানৰ বেৰখনত আলু আছে, লক্ষী, ৰাধা কৃষ্ণ। এইফালে এইবিলাক কেলেণ্ডাৰবিলাক, এইটো ঘড়ী। এইটো আমাৰ টিভিটো, এইটো চকেছত টিভিটো থৈছোঁ। আৰু এইটো আমাৰ গাড়ীটো চব থৈ দিছোঁ। এইটো চেয়াৰতে বেয়া কাপোৰবিলাক থোৱা আছে, মানে পিন্ধা লেতেৰা কাপোৰ এটা। আৰু এইটো হ'ল আমাৰ হাঁহৰ ঘৰ। তো পাৰ আছে কেইজনীমান, বহি আছে পাৰ। তলত হাঁহ থাকে, ওপৰত পাৰ। আৰু এইটো চাওঁ আমাৰ পাণ গছ, কি ধুনীয়া পাণ লাগিছে চাওক। 2জোপা পাণ লাগিছে, তামোল গছ এটা থৈ দিছোঁ। আৰু এইফালে এটা কদম গছ, তাতে লগ থৈ দিছোঁ। যিখিনি আছে মই খাৱা চলি যায়, কিনি খাব নালাগে। আমাৰ ৰকি ভাগৰ লাগছে নেকি, কৰবাৰ পৰা দৌৰি আহিছে। ৰকি ক'ত গৈছিলি? ইয়াতো বুজাব খুজিছে।
এইফালে চাওঁ পাৰ কেইজনী কি ধুনীয়াকৈ আধাৰ খাই আছে। ছাগলীও খায়, পাৰক ছাগলী দিলে ছাগলীকেইটা দৌৰি আহে। চাওঁ কি ধুনীয়াকৈ খাই আছে চাউল। এইটো ঘৰত আমাৰ গৰু থাকে, দুটা গৰু, সেইকাৰণে লাইনটোৱে দিগদাৰ দিলা। লাইনটো কিবা হৈছে, লাইনটো কিবা হৈছে। কাৰ লাইনটো? অঁ, সেইকাৰণে তেনেকৈ মিছ কৰে। তো গৰু থাকে আমাৰ। আৰু এইটো হ'ল লেট্ৰিন বাথৰুম, এইফালে হ'ল বাথৰুম আৰু এইটো হ'ল লেট্ৰিন। নাই দি থৈ যাওঁ। অ' বা হ'ব দিয়ক। চাওঁ মৰম চাওঁ, মই চানাটো লৈ আহিছোঁ আৰু মায়েকে যে মাতি আছে চাওকচোন। ইমান মৰম লাগে আমাৰ, কালি জাগিছে। ছোৱালীজনীতো দিনটো কোলাতে ৰাখে, তো টোপনি যোৱাৰ কাৰণে মানে লগি হৈছে, ইমান কোলাত ৰাখে। নাই মাতি আছে মায়ে কৈছে মৰমত। চবৰে জীৱ জন্তুৱে হওক মানুহেই হওক মৰমটো বঢ়াই হয় না, নিজৰ ছোৱালী যাতে চবৰে মৰম থাকে। দি দিলোঁ।